কি চাই আছ? এইটো কেতিয়াও নৰখিব। পৃথিৱীৰ সকলো বস্তু ৰখি যাব পাৰে, কিন্তু টাইম কেতিয়াও নৰখে। টাইম ফ্ৰীটো হয়, কিন্তু প্ৰাইচলেছ। আপুনি টাইমক কিনিব নোৱাৰিব, কিন্তু আপুনি ইয়াক ইউজ কৰিব পাৰিব। আৰু যদি এবাৰ ইয়াক হেৰুৱাই পেলায়, তো ইয়াক পুনৰাই কেতিয়াও পাব নোৱাৰিব। যদি আপুনি এই ভিডিঅ'টো চাই আছে, তেন্তে মই গেৰাণ্টিৰ সৈতে ক'ব পাৰোঁ যে আপুনিতো জানেই হয়তো টাইম ইজ ইকুৱেল টু মানি। আমি টাইমৰ ভেলুক কম্পেয়াৰ কৰোঁ মানিৰ ভেলুৰ লগত। মানিৰ যেতিয়া কথা আহে তো আমি বহুতো ভাবি চিন্তি খৰচ কৰোঁ। 50 টকাও যদি ক'ৰবাত খৰচ কৰিব লগা হয়, তো আমি বহুতো ভাবোঁ। কিন্তু যেতিয়া টাইমৰ কথা আহে, তেন্তে আমি ইমান নাভাবোঁ কিয়? মাত্ৰ এই কাৰণেই যে আমাৰ লগত বহুতো টাইম আছে, আজি আছে, কালি আছে, সপ্তাহ আছে, মাহ আছে, বছৰ আছে, গোটেই জীৱন পৰি আছে। কিন্তু মানি আমাৰ লগত কম থাকে বা নাথাকেই। এই কাৰণেই আমি মানিৰ ভেলু কৰোঁ আৰু টাইমৰ ভেলু নকৰোঁ। তো যদি তোমাক লাগে যে টাইম বহুতো আছে, তো তুমি এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ মূৰ্খ। যেনেদৰে 2000 বছৰ আগত গৌতম বুদ্ধই কৈছিল যে মানুহৰ সকলোতকৈ ডাঙৰ ভুল এইটোৱে ভবা যে তেওঁৰ লগত টাইম আছে। আৰু যিসকলৰ লাগে টকা টাইমতকৈ ডাঙৰ বা টাইমৰ সমান, তো মই এইটো মানো যে টাইম টকাতকৈও ডাঙৰ হয়। আমি টাইমৰ পৰাতো টকা বনাব পাৰোঁ, কিন্তু টকাৰ পৰা কেতিয়াও টাইম বনাব নোৱাৰোঁ। গুচি যোৱা 1 ছেকেণ্ড লাখ লাখ টকা দিয়াৰ পিছতো উভতি নাহে। কিছুমান মানুহে এইটো কয় যে মোৰ লগত টাইম নাই। তাজপাতৰ 52 খিলা পাত সকলোকে সমান ভগোৱা হয়। এইদৰে টাইম এই পৃথিৱীৰ সকলো মানুহকে সমান সময় ভগাই দিয়া আছে। সকলো মানুহক 24 ঘণ্টা দিয়া হৈছে। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ বন্ধু ট্ৰেইনিঙৰ পিছত বাহিৰত গৈছিল, আৰু ক্ৰিষ্টিয়ানো ৰনাল্ডো ট্ৰেইনিঙৰ পিছত এক্সট্ৰা প্ৰেক্টিচ কৰিছিল। টাইম সকলোৰ লগত সেইটোৱে, মাত্ৰ কোনে কিমান ইয়াক ভালদৰে ব্যৱহাৰ কৰিব পাৰে, এই বস্তুৱে আপোনাক মহান বনায়। মাৰ্ক জাকবাৰ্গ নিজৰ টাইম বচাবৰ বাবে ডেইলি চেম টি চাৰ্ট পিন্ধে। ইলন মাস্ক বছৰত 365 দিন কাম কৰে আৰু এদিনৰ বাবে তেওঁ ছুটি নলয়। সময় সকলোৱে পায় নিজৰ জীৱন চেঞ্জ কৰিবৰ বাবে, কিন্তু জীৱন দ্বিতীয়বাৰ পোৱা নাযায় আকৌ সময় চেঞ্জ কৰাৰ বাবে। আৰু পৰুৱাও খাদ্য ষ্ট'ৰ কৰি ৰাখে যাতে বৰষুণৰ খাদ্য ভালদৰে খাব পাৰে, আৰু ইয়াৰ বাবে সি গৰমত বহুতো কষ্ট কৰে, কিয়নো সি জানে যদি এতিয়া তেওঁ খাদ্য ষ্ট'ৰ কৰি নাৰাখে তো বৰষুণত তেওঁ নাখাই মৰিব লাগিব। দৈনিক আপোনাৰ বেংক একাউণ্টত টকা এড নহয়, কিন্তু আপোনাৰ লাইফৰ একাউণ্টত দৈনিক 86,400 ছেকেণ্ড এড হয়। আৰু ডেইলি দিনৰ শেষতে ইয়াৰ 1 ছেকেণ্ডো নাথাকে। তুমি ইয়াকে যিমান ভালদৰে খৰচ কৰিব পাৰা খৰচ কৰি পেলোৱা। 1 ছেকেণ্ডো পেলাই নথবা তোমাৰ লাইফৰ একাউণ্টত। পুৱাত উঠিয়েই সকলোতকৈ আগত নিজক কোৱা যে আজিৰ 1 ছেকেণ্ডো মই ৱেষ্ট নকৰিম। হয়তো নিজে চেঞ্জ হৈ যোৱা, নহ'লে সময়ে তোমাক চেঞ্জ কৰি দিব। নিজে চেঞ্জ হৈ গ'লেতো ঠিকে আছে, কিন্তু যেতিয়া সময়ে চেঞ্জ কৰি দিব তো বহুতো কষ্ট পাব লাগিব। যিদৰে শ্বেয়াৰ মাৰ্কেটত ভুল কোম্পানীত টকা লগালে টকা পোৱা নাযায়, সেইদৰে জীৱনত ভুল ঠাইত টাইম লগালে জীৱন নষ্ট হৈ যায়।